কণমানিসকল আজি শিকো আহা অসমীয়া স্বৰবৰ্ণৰ অৰ্থাৎ অ আ হছই দীঘইৰ আকাৰ ইকাৰৰ বিষয়ে অৰ কোনো চিহ্ন নাই আত আকাৰ যেনে কটাকাৰে কা উদাহৰণ হৈছে ককা মামা হছইকাৰ যেনে কট হছইকাৰে কি উদাহৰণ স্বৰূপে ৰাতি ছাতি দীৰ্ঘইকাৰ যেনে কট দীৰ্ঘইকাৰে কি উদাহৰণ স্বৰূপে হাতী পানী হছৌকাৰ যেনে কট হছৌকাৰে কো উদাহৰণ স্বৰূপে চকু মুখ ফুল দীৰ্ঘৌকাৰ যেনে কট দীৰ্ঘৌকাৰে কো উদাহৰণ স্বৰূপে ধূপ ধূনা মূলা ৰিকাৰ যেনে কট ৰিকাৰে কৃ উদাহৰণ স্বৰূপে পিতৃ মাতৃ একাৰ যেনে কট একাৰে কে উদাহৰণ স্বৰূপে তেল বেল ঐকাৰ যেনে কট ঐকাৰে কৈ উদাহৰণ স্বৰূপে জাকৈ খালৈ উকাৰ যেনে কট উকাৰে কু উদাহৰণ স্বৰূপে জোতা মোজা ঔকাৰ যেনে কট ঔকাৰে কৌ উদাহৰণ স্বৰূপে নৌকা চৌকা কণমানিসকল আশা ৰাখিলোঁ তোমালোকে স্বৰবৰ্ণৰ আকাৰ ইকাৰখিনি বুজি পালা আৰু তোমালোকে আগলৈ যদি এনেদৰে ভিডিঅ' চাবলৈ বিচাৰিছা তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা।